ভূপেন বৰা হৈছে অসমৰ ৰাজনৈতিক জগতৰ আটাইতকৈ পলিটিকেল জোকাৰ আৰু কংগ্ৰেছ দলটো হৈছে এটা সাৰ্কাছ যেনেকৈ আপুনি সাৰ্কাছ চাব গ'লে এজন জোকাৰ দেখা পায় আৰু জোকাৰটো ওলোৱাৰ লগে লগে ৰাইজে হাত চাপৰি বজায় আনন্দ লয় ঠিক তেনেকুৱা কংগ্ৰেছ দলত হৈছে ভূপেন বৰা ভূপেন বৰাই ৰাইজক ৰস দি আছে আৰু ৰাইজে সেই ৰস লৈ আনন্দ কৰি আছে এই মন্তব্য কৰিছে এবাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এবাৰ ভূপেন বৰাক কটাক্ষ কৰি কৈছে যে কংগ্ৰেছ দলটো হৈছে সাৰ্কাছ আৰু ভূপেন বৰাই সেই সাৰ্কাছত জোকাৰৰ পাঠটো পালন কৰি আছে কি কৈছিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুনো ভূপেন বৰা হ'ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ ৰাজনৈতিক জকৰ বুলি যে কয় সেইজন মানে তেওঁ এজন জকৰে ভাল ৰস দি থাকে সাৰ্কাছত যেনেকৈ জকৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে ভাল লাগে ফূৰ্তি লাগে কিন্তু জকৰজনটো সাৰ্কাছৰ মেইন মানুহ নহয় সাৰ্কাছৰ মেইন মানুহজন বেলেগ সাৰ্কাছৰ মেইন মানুহ তেওঁ কেতিয়া হ'ব নহয় তেওঁ হ'ল পলিটিকেল জকাৰ হিচাপে যোগ কৰি থাকিব আপোনালোকে আনন্দ লৈ থাকিব আমিও আনন্দ লৈ থাকিম ইমানেই জকৰৰ নেতৃত্বত ৰাজনীতিক দল চলিব তেতিয়ালৈকে তেনেকৈ চলিব যিদিনাখন নেতৃত্ব ল'ব পৰা মানুহ ওলাব তেতিয়া বেলেগ কথা আজিৰ তাৰিখত এজন জকৰে সাৰ্কাছখন চলাই আছে এতিয়া সাৰ্কাছখনটো জকৰৰ ওপৰত নচলে জকৰৰ ওপৰত মানুহে আনন্দ লৈ ৰস লৈ